नामखोला ओनसोलारि एजिपिनि आफादगिरि नरेन काकतिनि दैदेननायाव एजिपिनि मोनसे आफादारि मेल जादोंमोन। फैबाय थानाय 2026 मायथाइनि विधानसभा बिसायख'थियाव एजिपिनि जानानै बिसायख'थि गेलेनो आरो फोसावदिंनो थाखाय बे मेलखौ खुंनाय जादोंमोन। बुधबाराव नामखोला नेशनेल स्कुलाव नामखोला ओनसोलारि एजिपिनि मोनसे गोनांथार आफादारि दोलोनि जथुम खुंनाय जादोंमोन। आसाम गण परिषदनि मिरु लेङाइ आफादगिरि आरो बारग' मन्त्रि डक्टर जयनाथ शर्मा, बारग' एमएलए महेन्द्र महन राय चौधुरी, दरं जिल्ला एजिपिनि आफादगिरि कमलेश्वर बरुवा बायदि गागि एजिपि दैदेनगिरिफोरनि नुजाथिनायाव नामखोला ओनसोलारि एजिपिनि मोनसे गोदान आफाद दाफुंनाय जादोंमोन। समाजारि मावथि रन्जन शर्मानि आफादगिरि खीरमोहन चौहान आरो बसन्त शइकियानि लेङाइ आफादगिरि बिजय बरुवा आरो बिपिन शइकियाखौ लोगो नेहाथारि आरो माति राभा आरो राम ठाकुरखौ लेङाइ नेहाथारि महरै लाना 17 सोद्रोमाफोरनि गोख्रों ओनसोलारि आफादखौ दाफुंनाय जादोंमोन। जी आमार साংগঠনিক दिगটো मजबूत কৰাৰ কাৰণে ছাৰ যেহেতু টিকেটৰ প্ৰত্যাশী তেখেতে নিশ্চয় টিকেটটো আমি আশা কৰিছোঁ তেখেতে পাব আৰু আমাৰ ৰাইজ এনেকৈ উত্তেজিত হৈ আছে যে তেখেতে টিকেট পালে তেখেতে 100% জিকিব। আজি এই বতৰতো বাৰিষা বতৰত যেহেতু ইমান দিন বতৰৰ খৰাং আছিল, তাৰপিছত বৰষুণ দিলে, এতিয়া মানে কৰ্মব্যস্তত ইমান ব্যস্ত, তাৰ মাজতো আমি মানুহৰ ঘৰত নোযোৱাকৈ ফোনেৰে আমি যোগাযোগ কৰাৰ পিছতো আজি 300 মানুহ ইয়াত উপস্থিত হ'ল। এই উপস্থিতিয়ে এটা বস্তু প্ৰমাণ কৰি দিলে যে অসম গণ পৰিষদৰ মানুহে কেনেকৈ আঁকোৱালি লৈছে বা অন্তৰত কেনেকৈ আছে সেইটো আজি প্ৰমাণ কৰি দিলে। আজি মই অনুভৱ কৰিছোঁ যে ছাৰে টিকেট পোৱাৰ লগে লগে যিখিনি মানুহে 83 যেনেকৈ ভোট দিছিল, এই 83 যিটো ধুমুহা, সেই ধুমুহাটো আকৌ যি 26ত হ'ব, এইটোৱে আমি আজি আমাৰ ৰাইজৰ উপস্থিতিয়ে আজি আমাক প্ৰমাণ কৰি দিলে। ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া তেখেত আমাৰ ৰাজ্যিক কেন্দ্ৰীয় সমিতিৰ উপসভাপতি আৰু আমাৰ প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায় চৌধুৰী তেখেত থাকে আৰু আমাৰ দৰং জিলাৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱা তেখেত আছে। লগতে আমাৰ দৰং জিলাৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে আৰু আমাৰ মাজত ইয়াতে বয়সস্থ আৰু ডেকা ল'ৰা ডেকা ছোৱালী গোটেইখিনিয়ে ইয়াত উপস্থিত আছে। যথেষ্ট সংখ্যক মানুহ আমাৰ ইয়াতে আজি জমা হৈছে আৰু ৰাইজৰ যথেষ্ট সহায়। মই কৈছোঁ আপোনালোকে আগৰ বাক্য কৈছোঁ যে মানে এই ইমান দিন বৰষুণ নোহোৱাৰ পিছত মানুহবিলাকে ইমান পথাৰত ব্যস্ততা, এই ব্যস্ততাৰ মাজতো আজি মিনিমাম 300 মানুহ ওলাই আহিছে। এই ওলাই অহাৰ প্ৰমাণ দেখুৱাইছে যে মানে আমাৰ যি আগত 26ৰ যিখন যুদ্ধ, সেইখন যুদ্ধ একেবাৰে আমাৰ কাৰণে সহজ হ'ব। আৰু আমি ইয়াতেই আজি ডেকা ল'ৰা আমি যিহেতু হেৰি পাতিছোঁ, আমি আঞ্চলিকৰ সভাপতি পাতিছোঁ, আমাৰ যিখিনি বয়সস্থ আহিছিল তেখেত আমি উপদেষ্টা হিচাপে ৰাখি আমাৰ এইজন আমাৰ ৰঞ্জন শৰ্মা একেবাৰে ডেকা ল'ৰা, তেখেতক আমি সভাপতি বনাইছোঁ আৰু লগতে বিজয় বৰুৱা দ্বিতীয়ভাৱে আছে। বিজয় বৰুৱা আমাৰ গোটেই কমিটিখনেই হ'ল একেবাৰে ডেকা ল'ৰাৰে আমি গঠন কৰিলোঁ। আমি ভাবিছোঁ এই ডেকা ল'ৰাৰ শক্তিয়ে এয়ে আমাক 26ত সহায় কৰিব। ধন্যবাদ। खैराबारिनिफ्राय दिपेन डेकानि रिपर्ट NBT लाइभ।